যোনে নহওক প্ৰিয়ংকা গান্ধীয়ে হওক ৰাহুল গান্ধীয়ে হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে যোনে নহওক প্ৰিয়ংকা গান্ধীয়ে হওক ৰাহুল গান্ধীয়ে হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে যোনে নহওক প্ৰিয়ংকা গান্ধীয়ে হওক ৰাহুল গান্ধীয়ে হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে যোনে নহওক প্ৰিয়ংকা গান্ধীয়ে হওক ৰাহুল গান্ধীয়ে হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে